গাইস আজি ভিডিওটো মজা লাগিব আমি আজি আমি কৰিম গাইস কৰিম নকৰো এটো সেটঅপ বক্স কাকে নকৰা আপোনালোকৰ গাইস মানে আগে ভিডিও বুলা দিবি না সেটঅপ বক্স দেখিছে আছে আৰু কাম কৰে এটো সাবস্ক্ৰাইব কৰি কাট দিবি যিকোনো বস্তু আমি এটা লৈ কি সিস্টেম কাম কৰে মই দেখাই আছো তো এটো আমাৰ দৰকাৰ নাই সরি তো আমি এটো গাইস মানে খুলি কি আছে ভিতৰত গাইস কেনেকৈ কাম কৰে গোটেইখিনি দেখাই দিম আপোনালোকে আলোচনা কৰিব বেছি দেৰি নকৰে এটো কথা ক'ব গ'লে গাইস এটো এটা টিভি বেন সিস্টেম এনেকা আমাৰ আছে এটো বেন এটো চলাবৰ কাৰণে এটো গাইস 12 ভোল্টৰ চাৰ্জাৰ লাগে এই 12 ভোল্টৰ চাৰ্জাৰ এই সকেটটো গাইস ইয়াত মানে এড হৈছে ইয়াতো গাইস মানে সিস্টেম আছে মই দেখাই আছো প্লাস ভিডিওৰ কাৰণে মানে বেন মানে সাদু বক্সটো গাইস এটা ভিডিও উঠাই দিয়ে তো আৰু এডিট গাইস অডিও মানে সাউন্ড স্পিকাৰ হয় আৰু এটো গাইস সিগন্যাল যেটো আমাৰ টিভি সিগন্যাল হেতু হয় তো এটো বেছি খুলি চাওয়াৰ কি মানে মাল আছে তাৰপিছত আপোনালোকক দেখাই গাইস এটো নাটৰ মোটা টেষ্টাৰ নাই এটো আমি যোগাৰ কৰিব আৰু খুলিব লাগিব তো চাই লওক আপোনালোকে কেনেকুৱা ধৰণৰ বেকাৰ নাট বলিছে গাইস এইটো ষ্টাৰ্ট টাইপ তো মোটা এনেকুৱা টেষ্টাৰ নাই কিবা কৰি গাইস খুলিব লাগিব আপোনালোকৰ ভিডিওটো চাই থাকিব man tool logar sare tool shoot তারপর আপনি ক্লিক দাও থাকছি কি আছে একবার আপনারা দেখায় তো গাইস এটু মানে ভিতর আছে মানে এটু মেইন মাথার গাইস মেইন হল এইটো ভিডিও সিগে যদি গাইস বেয়া হৈ যায় এটু মানে বেশি বেয়া হয় আর ইয়াত আছে গাইস ক্যাপাসিটর আৰু এখানে আপনি সিম মানে মোবাইলৰ সিম থাকে এনে ইয়াৰ সিম আছে সিম থাকে আৰু বাৰবল সব আপোনালোক কৈছো আৰু এটা আউটপুট মানে ইয়াৰ পৰা ওলাই যায় আৰু এইটো USB টাইপ আপোনালোকে এইটো পৰা 5 ভোল্ট দিছে তা ল'ব পাৰিব আৰু এইটো সিগনেলৰ কাৰণে এই গেছ তিনটা LED আছে আৰু এইটো সেন্সৰ যিটো ৰিমোট কাম কৰে আছে টিভি ৰিমোট তো খিনি ইয়াত গেছ গাইস আপোনালোকক তো দেখালো কত কি আছে তো এবাৰ আমি গেছ এইটো পৰা চলাই চাম গাইস খোলাই তো কিবা আপোনালোকৰ ভিতৰত কিবা মানে হয় নেকি চাম তো এইটো চলাবৰ কাৰণে আপোনালোক কৈছো গাইস 12 ভোল্টৰ চাৰ্জাৰ লাগিব তো এই পাৰত চলাই চাও গাইস তো ইয়াত গাইস লাইনৰ সুবিধা নাই তো লাইনৰ সুবিধা থাকা চাও মোৰ গাইস এইটোৰ ওপৰত ইমান এটা নলেজ নাই তো গাইস আপোনালোকক দেখাই দিছো কেনেকৈ কাম কৰে খুলি পেলাই তো অলপ পিছত গাইস মই কৰবা মাৰখাম কাৰণে তো খুলি লৈছো টিভিতে তো আপোনালোকে এনেকৈ ট্ৰাই নকৰিব আপোনালোকক মই দেখাই দিম তো খোলা কাৰণে গাইস লাইক কৰিব এইটো আমি টাটা স্কাই কৈছো নেক্সট বাৰ গাইস এইটো মানে এয়াৰটেল টু খুলি আপোনালোকে যদি কমেন্ট কৰে এটা থৈ দিম তো গাইস এইটো আছে ভিডিওটো গাইস ভাল লাগিলে লাইক এটা কৰি দিব লগতে সাবস্ক্ৰাইবটো কৰি থব যাতে আমাৰ গাইস ভিডিওবিলাক আপোনালোকৰ তাত পাই যায় তো লগ পাম নতুন এটা ভিডিওত হেতু সাথে বছৰ আৰু আপোনালোকে গাইস আমাৰ ভিউজবিলাক বহুত ডাউন কৰিছে তো আপোনালোকে চাই লওক ভিডিও ভিউজ 6 টা 7 টা তো আপোনালোকে অলপ সহায় কৰক তো লগ পাম নতুন এটা ভিডিও